এইটো হলংগি ৰোড বুলি কয়। তো আমি ইটানগৰৰ পৰা মেইন ইটানগৰৰ পৰা অটো এখন লৈ ডাইৰেক্ট হলংগিত গৈ আছোঁ। হলংগি মানে গহপুৰলৈকে যাম আৰু তাৰ পৰাই তেজপুৰৰ বাছত উঠিম আৰু ইয়াৰে সম্পূৰ্ণ দৃশ্যখিনি আপোনালোক দেখুৱাম। তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আৰু এইখনে হৈছে হলংগি ৰোড, যোনটো অৰুণাচলৰ ৰাজধানী ইটানগৰত বুলি কয়। চাৰিওফালে আৱৰি আছে ধুনীয়া ধুনীয়া পাহাৰ আৰু সেউজীয়া দৃশ্য। এইখন নেশ্যনেল হাইৱে। তো ৰাস্তাৰ কাম সম্পূৰ্ণ হৈ গৈছে আৰু এইখন ৰাস্তা দি আমি যেতিয়া সম্পূৰ্ণ হৈ যোৱাৰ ফলত যেতিয়া অসমতো গহপুৰ তেজপুৰৰ বিশ্বনাথ চাৰিআলি যেতিয়া হৈ যাব সম্পূৰ্ণকৈ ৰাস্তা, তেতিয়া আমি ডাইৰেক্ট তেজপুৰৰ পৰা একেখন ৰাস্তাই ডাইৰেক্ট ইটানগৰলৈ আহিব পাৰি বা ইটানগৰৰ পৰা একেখন ৰাস্তাত ডাইৰেক্ট তেজপুৰলৈ যাব পাৰি। একদম সহজ হৈ যাব আমাৰ কাৰণে। ইটানগৰতে এটা জেগা আছে চিম্পু বুলি কয় আৰু চিম্পুৰ পৰা মেইন হলংগিলৈকে ৰাস্তাৰ দুয়ো কাষেৰে ইমান ঘৰ দুৱাৰ দেখিবলৈ পোৱা নাযায়। দুয়োফালে পাহাৰ, কেতিয়াবা গড় চৰ দেখিবলৈ পোৱা যায়, কিন্তু ইমান নহয়। আছে খালি পাহাৰ। সঁচাই ভাল লগা এটা মুহূৰ্ত, ধুনীয়া লগা, মানে একদম মাইণ্ডটো ফ্ৰেছ হৈ যোৱা, মন প্ৰাণ দুয়োটাই একেলগে ফ্ৰেছ হৈ যাব এইবিলাক জেগাত থাকিলে। অৰুণাচল ক'লে কিছুমানৰ ড্ৰিম হৈ যায় যে অৰুণাচল সঁচাই এটা ধুনীয়া লগা এটা জেগা, একদম সুন্দৰ জেগা, চাৰিওফালে আছে পাহাৰ আৰু আমি কেতিয়া যাম, কেতিয়া অৰুণাচল ঘূৰিম, এনেকুৱা কিছুমানৰ ড্ৰিম হৈ থাকে। কিন্তু সঁচাকৈ আপোনালোকে যদি অৰুণাচল আহিব বিচাৰে আহিব, বহুত ভাল লাগে থাকি, বহুত ধুনীয়া এটা পৰিৱেশ আৰু সুন্দৰ চাৰিওফালে পাহাৰ, থাকি মানে বেলেগ এটা দুনিয়াত আছোঁ বুলি এনেকৈ অনুভৱ কৰিব পাৰি কেতিয়াবা। আজিৰ দিনটো মোৰ সঁচাই দুখ লগা দিন। মই বহুত ইম'চনেল হৈ আছোঁ, কাৰণ ইটানগৰৰ পৰা মই গৈ আছোঁ নিজৰ গৃহভূমিলৈ। ইটানগৰত লাগাতাৰ 2-3 বছৰ থাকিলোঁ, 3 বছৰমান থাকিলোঁ। বহুত ভাল লাগিছে, এটা মৰম লগা পৰিৱেশ, চবৰে মৰম ভাল পোৱা, লগতে চবৰে আশীৰ্বাদ পোৱাৰ লগতে ইমান ধুনীয়া জেগাত থাকি সঁচাই মনমোহন কৰিব পৰা জেগাটো কেতিয়াবা পাহৰিব নোৱাৰোঁ। চবকে এৰি এতিয়া যাবলৈ গৈ আছে নিজৰ গৃহভূমিলৈ, কাৰণ নিজৰ বাসস্থানলৈ যাবলৈতো লাগিবই। ইটানগৰ আহোঁ বা নাহোঁ এইটোতো এতিয়া নিজৰ মন মৰ্জি, আহিলে আহিম, নাহিলে নাই। কেতিয়াবা যেতিয়া মাতে তেতিয়াবা আহিম আৰু যেতিয়া মন যায়। আগতে তেনেকুৱা নাছিল, যেতিয়া মানে যিমান দিনৰ সময় লৈছিলোঁ সিমান দিনৰ ভিতৰত আহিব লগা হৈছিল। 2-3 দিন ঘৰত থাকি আকৌ ৰিটাৰ্ণ আহিব লগা হৈছিল তেজপুৰ, কিন্তু এতিয়া আৰু তেনেকুৱা নহয়। মৌচুমটো একেবাৰে ঠাণ্ডা লাগি আছে, বৰষুণ দিব যেন পাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ইটানগৰৰ পৰা হলংগি হৈ আছাম গহপুৰলৈকে আপোনালোকে সম্পূৰ্ণ দৃশ্যখিনি চাব পাৰিব। আৰু আমি আহি পাই গ'লোঁ, এইটো মেইন হলংগি ৰোড বুলি কয়। আপোনাৰ দেখা পাইছে এইটো হলংগি গেট আৰু এইটো পুলিচ চেক পইণ্ট। আমি হলংগি গেট পাৰ হ'লোঁ আৰু আগত আছে আছাম গেট, অৰুণাচলৰ গেট আমি পাৰ হৈ আহিলোঁ আৰু আগত আছে অসমৰ গেট আৰু এইখিনি মাজত আছে স্পেচ। তো আপোনালোকে দেখা পাইছে গোটেইখিনি। সঁচাই বহুত বিউটিফুল ষ্টেট অফ অৰুণাচল প্ৰদেশ।
আমি কেতিয়াবা এইখিনি স্পেচ আমি খোজকাঢ়ি আহিছোঁ, আধা কিলোমিটাৰমান হ'ব। তো আধা কিলোমিটাৰমান খোজকাঢ়ি আমি হলুংগি গেটলৈ আহিছোঁ। আৰু হলুংগি গেটত আহি কিবা পাছ দেখাব লাগে, পুলিচ চেকপইণ্টতে চেক কৰিব লাগে, পিছতহে ভিতৰত প্ৰৱেশ কৰিব লাগে। আৰু তেনেকৈ আমি কৰিছোঁ। আৰু এইখন অসমৰ গেট আপোনালোকে দেখা পাইছে। তো আমি অসমতো প্ৰৱেশ কৰিলোঁ। सुलो से तो आया है, यहाँ रुकेगा। आप लोग तो पहले रुक गया। अरे रुकना पड़ेगा ना, इतना स्पीड है। आपको गाड़ी देखिए तो हम स्लो किया है। हम नेशनल रोड में है, आप क्रॉस आ रहा है, आप उल्टा स्लो आना है, फिर भी आपको देखे हम स्लो हो गया। ये उल्टा नेशनल हाईवे है, यहाँ गाड़ी स्पीड चलता है। ये सीधा है, आप रॉन्ग आ रहा था, आप उल्टा साइड से आ रहा था। गाड़ी से आई है भाड़ा दिया नहीं। ये तो अपना लाइव स्टैंड पर तो हम गाड़ी घूरी है ना, शुरू तो जाना है। मैं गाड़ी का पूरे का सब कुछ बात बिल्कुल नहीं। হয়, আপোনালোকে দেখা পাইছে এইখন অসম অৰুণাচলৰ গেটতে কিছুমান দাদাগিৰি চলে মানে বাহিৰৰ গাড়ী যদি ইয়াত আহে, পেচেঞ্জাৰ লৈ যদি আহে, ইয়াত নমাই সিহঁতক কিবা টেক্স দিব লাগে। নহ'লে আপুনি ইহঁতৰ গাড়ী দি যাব লাগিব 1 ঘণ্টা 2 ঘণ্টামান ৰখি। এনেকৈ হ'ব নালাগে একচুৱেলি ন।